নমস্কাৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এয়া ভাত খাই আছোঁ দুপৰীয়াৰ দেই আজি এইফালে চাওক ভাইটি আৰু মই অকলে আছোঁ ঘৰত ৰাতিপুৱাই ভাইটিয়ে গৈছিলে চুলি কাটিব দেই চুলি কাটিব গৈছিলে কিন্তু চুলি কটা নিচিনা দেখুওৱা নাই কি কাটিব ভগৱান জানে ভালে কাটিব লাগে তো তাক ক'লোঁ মাংস লৈ আহিবি মোৰ ডাঙৰ ভাইটি আৰু মা গৈছে টুমটুমা মামা ঘৰলৈ তো আমি আজি দুটাই মাংস দুইটাই নহয় মই অকল বনালোঁ মই ক'লোঁ অলপ হেল্প কৰি দিবিচোন মোৰ একো হেল্প কৰি দিলে আহি পেলাই গা চা ধুলে তাৰপিছত এইবোৰে কৰি আছিলে আৰু তাৰপিছত ভাত বনালোঁ মাংস বনালোঁ তাৰপিছত আমি অলপ ওলাই যাম নেকি ক'ৰবাত কাৰণ আমি দুটা মানে এইকেইদিন পৰা ভিডিঅ' চিডিঅ' অলপ বনাই আছোঁ আমি দুটাই এটা ভিডিঅ' বনাইছিলোঁ দেই ইনষ্টাগ্ৰামত আজি কি কৈছিলে ন তোক কোনোবা আজি নকওঁ দে ঠিক আছে গাইজ কেতিয়াবা কৈ দিম বাৰু দে আজি নকওঁ আছে যে তো এনে আমি ভাত খাই লৈছোঁ ভাত খাই পেলাই এতিয়া আমি ক'ৰবাত নহয় আৰু এই তিনিচুকীয়াতে ক'ৰবাত যাম ই কৈ আছে মানে ভাইটিয়ে কৈ আছে গুইজান ঘাট যোৱা নাই আজিলৈকে এবাৰ লৈ গৈছিলোঁ কিন্তু সেই মেইন ঘাটত লৈ যোৱা নাই তাৰ ভিউটো বোলে ভাল লাগে কিন্তু যাবলৈ দিগদাৰ হয় ন এতিয়া মোৰ যদি স্কুটি থকা হ'লে বা গাড়ী চাড়ী তেনেকৈ থকা হ'লে যাবলৈ ভাল লাগিলে হয় এতিয়া গুইজান যাবলৈ যাব লাগিব সেইফালে আকৌ অটো ষ্টেণ্ড আকৌ সেইফালে আকৌ আহোঁতে এনেকুৱাতে 13 বাজি যাব দেই তো সেইটো কাৰণে ভাবিছোঁ ওচৰতে ক'ৰবাত আমি এনেই গৈ আহিম অলপ ভিডিঅ' চিডিঅ' বনাই ওচৰতে আমি লেকত যাম এতিয়া কেনেকুৱা লাগিছে মাংস ভাল লাগিছে সঁচাই ক ভাত পানী খাই ইয়াত দুইটাই আমি ওলাইছোঁ কিন্তু দেৰিয়ে হৈ গ'ল মানে অলপ দেৰি নাই ওচৰতে যাম সেইফালে লেক চাল দিছে আৰু আমি টুকটুকি আহিছিলোঁ টুকটুকি ৰাস্তাত আমি ল'ৰা মাৰি আছিলে মানে সোমাব লাগে গলিটোত আমি ওচৰতে তিনিচুকীয়া মানে লেক বুলি কয় এইখিনি আছে মানে বেছি ডাঙৰ নহয় কিন্তু ধুনীয়া হয় তো তাতে বোলে যোৱা নাই সৰুতে গৈছিলে কৈ থাকে মোক তই মোক ক'তো নিনিয়ে কিন্তু হ'লেও মই ইয়াক বহুত জেগা নিছোঁ কিন্তু একো মানে এইটো নকৰে মোক মানে ইমান কিনি দিওঁ ইমান খুৱাওঁ ইমান য'তে ত'তে লওঁ হ'লেও যে এইটো নকয় যে অঁ লৈছে অঁ কিনি দিছে অঁ খুৱাই জিন্দগীত নক'ব কি মানুহ হয় ৰে যি পিন্ধিছে চব এইটো দিয়া দিয়ে মাথা পাতলৈকে চব মই কিনি দিয়া হ'লেও নকয় কি হে বৰ এনেকুৱা মানে মানুহটো তো আজি এনেই যাওঁ আৰু কেনেকুৱা চাল মাৰিছে দেখিছেতো মই পাত্তাই নোপোৱা হৈ গৈছোঁ আজিকালি কি ক'ব গাইজ আমি আহিছিলোঁ লেকত কিন্তু লেকখন কিবা কাৰণত মানে কি এইফালে হেৰি বনাই আছে ৰাস্তা চাস্তা থাকে কিবাটো বন্ধ আছে ক্ল'জ লিখি থোৱা আছে তাতে সোমাব নিদিয়ে কেনেকুৱা বেয়া কিছুমানে কপালখনত যে একো এটা ভাল নাই ই কৈছে মোক নাজানো এইখিনিতো ভালে আহিব ফটো উপায় নাই এতিয়া ৰাস্তা ঘাটে কেইটামান ফটো তুলি দিব লাগিব নহ'লে খাব কলি যাওঁ মোৰ কৈছে মোক কেইটামান মই নাজানো মুঠতে মোক কেইটামান ভাল ফটো মাৰি দিব লাগিব আহিছিলোঁ ইয়াত দেই ভিতৰত সোমাবলৈ দিয়ে নিদিয়ে হ'ব যায় ইয়াত ঠিক হৈ যায় ভালে আহিব এইখিনি ঠিকে লাগিছে पता नहीं किसका घर है ये फोटो मारो भाई উপায় নাই কি ওচৰতে আৰু ক'তো একো নাই ন তেনেকৈ যেনেকৈ মানে চালটো মাৰি আহিছিলে একো তেনেকৈ ফটো উঠাব নোৱাৰিলে একো তেনেকৈ ভিডিঅ' বনাব নোৱাৰিলে ইমান ঢোল তুলি দিলোঁ হ'লেও তাৰ ভিতৰত বোলে দুখন অলপ ভাল উঠিছে এতিয়া ফুচকা খাম নাখাই বোলে খাব বেলেগ কিবা এটা গ্ৰিল চিকেন খাব বোলে গ্ৰিল চিকেন আৰু এইফালে আমাৰ গোটেইখিনি আহি গ'লে ইমান দেৰি লাগিলে না ইয়াত যে ফটো মাৰিলোঁ ইয়াত ঠিকছে খালোঁ বোলো পূৰা পেট ভৰিলে হা অঁ বুলি কোৱা আকৌ খাই ল'বি আৰু মুখৰ পৰা মাতে নোলাই যে তোৰ ভাল তো মানে কি হ'ল আমিতো আহি গৈছোঁ এইফালে দেই কিন্তু মা আৰু ডাঙৰ ভাইটি গৈছে ডুমডুমা কৈছিলোঁ নহয় মামা ঘৰ গৈছে সিহঁতি বুলি গমেই নাপায় যে আমি এনেকৈ ওলাই আহিছোঁ বুলি আৰু মানে মই গম পাইছোঁ যে মা এতিয়ালৈকে ঘৰ অহা নাই কাৰণ ঘৰ আহিলেতো ঘৰত যদি তলা মা দেখে এটা ফোনটো কৰিবই ন তো ফোন অহা নাই মানে এতিয়ালৈকে তো আমি মানে আমাৰ মটিভটো এতিয়া কি হৈছে আমি মানে সোনকালে ঘৰ যাব লাগে মা আহি নোপোৱাৰ আগতে মানে নহ'লে ঠিক আছে গাইছ আজি ব্লগটো ইমানেই আছিলে जैसा चाल मार के गैसा हो गया था वैसे फोटो मार के नहीं आया खा के आया फिर भी नहीं बोला कि खाया है बोल के ठीक है गाइस थैंक यू टू माथे से कहा ना সেইটো ভাল যেটা গৰমে খাই মেলি আহিছোঁ আৰু আহিছোঁ নহয় টুকটুকিত নামিছোঁ এইফালে ইমান বাদ
থেংক ইউ টাটা বাই। চব কথা ক'ব নালাগে, নহ'লে মোৰ ভাইটিহঁতেও খঙাই যায় মানে, মোৰ মুখখন মানে যেতিয়া যেতিয়াখন ওলাই যায় তো। থেংক ইউ গাইজ, টাটা।